softly spoken, with no strings tying you to me. I'm happy in your company with no emotion, cause my love is... Welcome to my channel. যদি ভিডিওটো ভাল পায় লাইক কমেন্ট এন্ড শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক ভিডিওটো আৰম্ভ কৰো। আজিৰ মই ব্যৱহাৰ কৰিছো এটা বেবি ক্ৰীম ময়শ্চাৰাইজাৰ হিচাপে, তাৰ পাছত মেকৰ এটা প্ৰাইমাৰ ব্যৱহাৰ কৰিছো। ভালদৰে মিলাই ল'ব আপোনালোকে যাতে ওপেন পোৰ্ছবোৰ নাইকিয়া হয়। তাৰ পাছত মই এটা মেকৰ ফাউণ্ডেশ্যন ব্যৱহাৰ কৰিছো। এনেকৈ লগাই ল'ব। লগাই লোৱাৰ পাছত এটা স্পন দি ভালদৰে এনেকৈ ডেপ ডেপ কৰি মিলাই ল'ব। ঘহাই নিদিব কাৰণ ফাউণ্ডেশ্যনখিনি লাগি যাব স্পনটোত। ভালদৰে এনেকৈ ডেপ ডেপ কৰিয়ে মিলাই ল'ব। কাণ ডিঙিত লগাবলৈ কেতিয়াও নাপাহৰিব কাৰণ কালাৰটো নিমিলিলে খুব বেয়া লাগিব দেখি। সেইকাৰণে কাণ আৰু ডিঙিটো খুব ইম্পৰ্টেণ্ট হয়। তাৰ পাছত মই বেবি পাউডাৰ ব্যৱহাৰ কৰিছো লোজ পাউডাৰ হিচাপে। কোনো কম্পেক্স বা বেলেগ লোজ পাউডাৰ ব্যৱহাৰ কৰা নাই, যিহেতু কম খৰচত মই কেনেকৈ মেকআপ কৰিব পাৰি দেখাই আছো। সেইবাবে মই সকলোৰে ঘৰত যিহেতু পাউডাৰ থাকেই, সেয়ে বেবি পাউডাৰ ব্যৱহাৰ কৰিছো। ভালদৰে এনেকৈ মিলাই ল'ব। আপোনালোকে চাব যাতে কতো বেছি হৈ নাথাকে। তাৰ পাছত মই এটা আইশ্যাডো পেলেট লৈছো। আইশ্যাডো পেলেটৰ ব্লেক কালাৰটো দি মই আইব্ৰো ফ্লাপ কৰিছো। ভালদৰে আইব্ৰোডাল ফ্লাপ কৰি ল'ব দুইডাল সমানে। আপোনালোকে ব্ৰাউন কালাৰ চাই ল'ব কি কালাৰ আপোনালোকৰ আইব্ৰোডাল। ব্ৰাউন কালাৰ ব্যৱহাৰ কৰিব পাৰে আৰু চাব যাতে দুইডাল একেই দেখা পায় আৰু ভালদৰে ফিল আপ হয়। তাৰ পাছত এনেকৈ মই এডাল আইব্ৰো ব্ৰাছ দি ভালদৰে মিলাই লৈছো যাতে কতো বেছি বা কালাৰটো কম নেদেখায়। তাৰ পাছত একেটা পেলেটৰে মই এটা চিমৰি পিংক কালাৰ ব্যৱহাৰ কৰিছো আইশ্যাডো হিচাপে। বেছি ডাৰ্ক কৰা নাই কাৰণ মই ইমান ডাৰ্ক ভাল নাপাওঁ। সেইবাবে আপোনালোকে ডাৰ্ক ভাল পালে ডাৰ্ক কৰি লগাব পাৰে। মই কিন্তু ইমান ডাৰ্ক ভাল নাপাওঁ, সেইকাৰণে মই পাতল কৰি লগাইছো। দুইটা চকুতে চাব যাতে সমানে কালাৰটো হয়। এটাত বেছি এটাত কম হলে খুবেই বেয়া লাগিব দেখিবলৈ। তাৰ পাছত মই একেটা আইশ্যাডো পেলেটৰে ব্লেক কালাৰ লৈ ব্যৱহাৰ কৰিছো কাজল আৰু আইলাইনাৰ। যিহেতু লগোৱা নাই অলপ ক'লা কৰি দিছো চকুৰ গুৰিটো আৰু ওপৰৰ ফালে অলপ তলফালে অলপ। আপোনালোকে ইচ্ছা কৰিলে আইলাইনাৰ বা কাজল ব্যৱহাৰ কৰিব পাৰে। মই কৰা নাই কাৰণ মই দেখাই আছো কম খৰচত কেনেকৈ মেকআপ কৰিব পাৰি। সেয়ে মই আইশ্যাডো পেলেটৰ ব্লেক কালাৰটো এনেধৰণে ব্যৱহাৰ কৰিছো। আপোনালোকে যি ভাল পায় তেনেদৰে লগাব পাৰিব। চাব ভালকৈ লগাব যাতে দুইটা সমানে মিল খাই যায় আৰু দেখিও ভাল লাগে। তাৰ পাছত মই পিংক কালাৰৰ এটা ৰ'জ ব্যৱহাৰ কৰিছো। যিহেতু বহুত বগা বগা লাগিছে, অলপ পিংকি পিংকি হ'বলৈ মন গৈছে, সেয়ে মই অলপ পিংক কৰি দিছো গালকেইখন। আপোনালোকেও এনেকৈ লগাব পাৰে। তাৰ পাছত মই এটা হুডা বিউটিৰ লগাইছো হাইলাইটাৰ। আঙুলিৰ ব্যৱহাৰ কৰিছো। আপোনালোকে যদি ভাল পায় ব্ৰাছ ব্যৱহাৰ কৰিব পাৰে। মই আঙুলি দিয়ে লগাই দিলো আৰু। তাৰ পাছত মই অলপ হাইলাইটাৰ আইব্ৰোৰ তলতো ব্যৱহাৰ কৰিছো যাতে আইব্ৰো কিডাল দেখি ভাল লাগে আৰু জিলিকি থাকে। তাৰ পাছত মই এটা লেকমি মাস্কাৰা ব্যৱহাৰ কৰিছো। আপোনালোকৰ হাতত যোনটো মাস্কাৰা থাকে সেইটোৱে ব্যৱহাৰ কৰিব পাৰে। ভালকৈ এনেকৈ লগাই ল'ব যাতে ভাল লাগে দেখি। ই বহুত ডিষ্টাৰ্ব দি আছে, শান্তি দিয়া নাই মোক। তাৰ পাছত এটা চেৰী ৰেড কালাৰৰ মই লিপষ্টিক লগাইছো মেটমিৰ। ভালদৰে মিলাই ল'ব। আপোনালোকে কালাৰটো চাই ল'ব কোনটো ভাল পায় আপোনালোকৰ আৰু মেকআপটোৰ লগত কোনটো ভাল লাগে চাই ল'ব। ই মোক কামুৰি মণিগুটি এৰুৱাই দিলে। ইতিমধ্যে মোৰ হৈ গৈছে মেকআপ। তাৰ পাছত এটা ৰেড কালাৰৰ ফুল লৈছো। যিহেতু মই ৰেড কালাৰৰ এটা চোলা পিন্ধি আছো, সেইবাবে ৰেড কালাৰৰ এটা ফুট লৈছো। আপোনালোকে চাই থাকক। যদি মোৰ মেকআপটো ভাল পাইছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। ইতিমধ্যে মোৰ মেকআপটো হৈ গ'ল। এইটো মোৰ ফাইনেল লুক। জনাবচোন কেনে